নমস্কাৰ সকলোকে আপোনালোকে সকলোৱে জানে মই বৰ্তমান আছোঁ বিহাৰত আৰু আজি হ'ল ছট পূজা আৰু আপোনালোকে জানেই ছট পূজা বিহাৰত বহুত ডাঙৰকৈ পাতা হয় তো তাৰ কাৰণে মোৰ লগৰ এজনৰ লগত আমি ওলালোঁ ছট পূজা চাবৰ কাৰণে আৰু দেখিছে এয়া একদম পথাৰৰ মাজে মাজে গৈ আছোঁ কাৰণ দূৰত দেখিছোঁ মানে পূজা হৈ থকা তাক আমি চাবৰ কাৰণে গৈ আছোঁ ইয়াত মানে আগতেও কৈছিলোঁ আপোনালোকক বানপানী হয় সেইবাবে ইয়াত যিখন নদী আছে তাত ছট পূজা এবাৰ পাতিব পৰা নাই আৰু মানুহবিলাকে এনেকৈ দেখিছে একদম মানে কি ইয়াতে গাঁত খান্দি পেলাই এটা পুখুৰী বনাই পাম দি পেলাই ইয়াত পানী দি পেলাই এনেকৈ ছট পূজা পাতিছে আমি অলপ দেৰি হ'ল তাৰ আগতে পূজা হৈ গৈছে আৰু ৰাতিপুৱা যেতিয়া একদম সূৰ্য মানে ওলোৱা আগে আগে পূজা আকৌ আৰম্ভ হ'ব আৰু গোটেই ৰাতি ইয়াৰ লাইট চাইট লগাই ৰাখিছে আপোনালোকে দেখিব গোটেই ৰাতি মানে ইয়াতে থাকিব একদম ৰাতিপুৱালৈকে ইয়াত পূজা বেছি ডাঙৰ হোৱা নাই সেইকাৰণে আমি ওলালোঁ বেলেগ এডোখৰ জেগাত য'ত বোলে অলপ ডাঙৰকৈ পূজা হৈছে আৰু দেখিছে এয়া একদম গাঁৱৰ গলিয়ে গলিয়ে সোমাই গৈ আছোঁ ৰাস্তা ইমান চিনি নাপাওঁ যদিও গৈ আছোঁ আৰু মানে কি ওচৰৰ মানুহক সুধি পেলাই বোলে অলপ আগত কৈ আছে কিন্তু বৰ্তমান বহুত টাইম হৈ গ'ল আমাৰ কিন্তু এতিয়ালৈকে গৈ পোৱা নাই আৰু পাই গ'লোহি কিন্তু ইয়াত অলপ ভাল হ'ব যেন লাগিছে কিন্তু ভিতৰত গৈ পাই দেখিলোঁ ইয়াতো একেই অৱস্থা পূজাটো চলি আছে কিন্তু মানে কি দেখিছে আপোনালোকে পুখুৰীৰ যিটো অৱস্থা পূৰা লেতেৰা উপায় নাই তাতে কৰিছে সকলোৱে ইয়াৰ পৰা ওলাই দিলোঁ আৰু বোলে আগত আছে ভাল ডাঙৰ পূজা হৈছে চাবৰ কাৰণে আৰু আহি আমি পাই গ'লোহি দেখিছে ইয়াত লাইটিং চাইটিং ভাল কৰিছে ভিতৰত কেনেকুৱা হয় কিন্তু নাজানো যাওঁ ইয়াৰ পৰা আৰু বহুত দূৰ মানে কি বহুত দীঘল ৰাস্তা হয় গৈ পালোঁ দেখিছে ইয়াত কিন্তু মানুহ এইটো বৰ্তমান কোনো নাই পূজা কৰি চব ওলাই গুচি গ'ল তাৰপিছত আমিও ইয়াৰ পৰা ওলাই দিলোঁ কাৰণ বহুত আন্ধাৰ হৈ গ'ল আৰু ৰাস্তা নহ'লে চিনি নাপাওঁ